হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? নিশ্চয় ভালে আছে। আজি বহুত দিনৰ মূৰত আপোনালোকলৈ নতুন ৰেচিপি এটা শ্বেয়াৰ কৰিছোঁ। ৰেচিপিটো হৈছে মালপোৱা পিঠা ঘৰতে সহজতে কেনেকৈ বনাই খাব পাৰে। আৰু মই লৈ লৈছোঁ ভাত খোৱা চাউলৰ এবাটি চাউল, আৰু চাউলখিনি মই 2 ঘণ্টামান তিয়াই লৈছোঁ। আপোনালোকে 1 ঘণ্টাও তিয়াই ল'ব পাৰিব। আৰু এতিয়া মই দেখিতে পিঠাগুড়িখিনি খুন্দি লৈছোঁ। আপোনালোকে কাৰেণ্টৰ মিক্সিটো খুন্দি ল'ব পাৰিব। আৰু পিঠা চাৰা চালনীৰে মই চাৰি লৈছোঁ পিঠাগুড়িখিনি। আৰু এয়া মই বেটাৰখিনি ৰেডি কৰিবলৈ কাঁহৰ বাতি এটা লৈ লৈছোঁ। আৰু ইয়াতে মই 1 কাপৰ আধা গুড় লৈ লৈছোঁ। আপোনালোকে এনেদৰে লৈ ল'ব। আৰু উতলা গৰম পানী দি দিছোঁ যাতে গুড়খিনি ভালদৰে গলি যায়। আৰু এনেদৰে চামুচ এখনেৰে লৰাই দিব যাতে গুড়খিনি ভালদৰে পানীত মিক্স হৈ যায়। আৰু এয়া এনেকৈ অকণমান সময় লৰাই থাকিব যাতে গুড়খিনি ভালদৰে মিক্স হৈ যায়। আৰু মোৰ মিক্স হৈছে, পানীৰ লগত গলি গৈছে মানে। তাৰপিছত এতিয়া মই পিঠাগুড়িখিনি 4 কাপ লৈ ল'ম চাহ খোৱা কাপেৰে। আপোনালোকে যদি কমকৈ বনাই 2 কাপ পিঠাগুড়ি লৈ ল'ব। এয়া মোৰ 4 কাপ হৈ গ'ল। এতিয়া মই দি দিম বেকিং পাউডাৰ অকণমান, 1 চামুচৰ আধা দিলেও হ'ব। আৰু এতিয়া মই দি দিছোঁ গলাই থোৱা গুড়ৰ পানীখিনি, আৰু এনেকৈ মিক্স কৰি দিব ধুনীয়াকৈ। এতিয়া মই দি দিছোঁ আধা চামুচ নিমখ। আপোনালোকে নিমখীয়া আৰু মিঠা যদি একেলগে খাই ভাল পায় তেতিয়া অলপ নিমখ দি দিব, যদি বেয়া পায় নিদিলেও হ'ব। আৰু এনেদৰে গুড়ৰ পানী অলপ দি মই মিক্স কৰি দিছোঁ। আপোনালোকেও এনেদৰে গুড়ৰ পানী অকণমান দি মিক্স কৰিব, কাৰণ পানীখিনি একেবাৰে দি দিলে বেছি হোৱাৰ চান্সো থাকে। সেয়েহে অলপ অলপ দি পিনে এনেদৰে পিঠাগুড়িখিনি মিক্স কৰিব। আৰু এয়া মোৰ হৈছেগৈ, আৰু অলপ ডাঠ হৈ আছে, সেইকাৰণে মই আৰু অলপ গুড়ৰ পানী ইয়াতে যোগ কৰি দিম। আৰু এনেদৰে পানী অকণমান যোগ কৰি ধুনীয়াকৈ মিক্স কৰি দিম। আৰু অলপ লাগিব, সেয়েহে যোগ কৰি দিছোঁ। আৰু অলপ এনেদৰে অকণমান দি পিনি মিক্স কৰি থাকিব। যিমানে আপুনি ভালকৈ মিক্স কৰিব সিমানে পিঠাখিনি খাবলৈ ভাল হ'ব, কোমল হ'ব। এয়া মোৰ মিক্স কৰি হৈ গৈছে। মই 2 ঘণ্টামানৰ কাৰণে থৈ দিম ঢাকি মেলি। আৰু এয়া মোৰ 2 ঘণ্টা হৈ গ'ল। আপোনালোকে 2 ঘণ্টাতকৈ বেছিও থ'ব পাৰিব, কিন্তু মই 2 ঘণ্টাই থৈছোঁ। 5-6 ঘণ্টাও থ'ব পাৰিব। আৰু মই এনেকৈ বনোৱাৰ সময়ত গুড়ৰ পানী অকণমান দি পিনি আকৌ যোগ কৰিছোঁ, কাৰণ 2 ঘণ্টা থোৱাৰ পিছত অলপ শুকান হৈ যায়, পিঠাখিনিয়ে শুহি লয় পানীখিনি, সেয়েহে অলপ ডাঠ হৈ আছিলে। আৰু এনেদৰে মিক্স কৰিলোঁগৈ। এয়া দেখিছেনে আপোনালোকে, মোৰ ধুনীয়াকৈ হৈ গৈছে। হেতাখনৰ তলত ডাঠকৈও লাগি ধৰা নাই আৰু পাতলকৈও লাগি ধৰা নাই। এনেদৰে আপোনালোকেও মিক্স কৰিব ভালকৈ। আৰু এইফালে তেল গৰম কৰি থোৱা আছে। এতিয়া মই তেলখিনি গৰম হৈছে নাই অলপ দি চাওঁ। এয়া হৈছে, তেল গৰম হৈ গৈছে। এতিয়া মই এটা এটাকৈ বনাই যাওঁ। আৰু এনেদৰে চৰিয়াৰ কাষে কাষে তলত লাগি থকা পিঠাখিনি আঁতৰাই ল'ব, নহ'লে লেতেৰা হৈ যায়। মই জুইতে বনাইছোঁ, আপোনালোকে গেছতো বনাব পাৰিব আৰামত। এয়া ধুনীয়াকৈ হৈছে, দেখিছেনে? ধুনীয়াকৈ ফুলি উঠিছে। আপোনালোকে এনেদৰে ঘৰতে সহজতে বনাই খাব পাৰে, আৰু সকলোৱে বনাই খাব, দোকানত কিনি খোৱাতকৈ বা বজাৰত কিনি খোৱাতকৈ। কেতিয়াবা ঠাণ্ডা দিনত চাহ খাবলৈও এনেদৰে মালপোৱা পিঠা খাবলৈ মন যায়। আৰু বিহুততো ক'বই নালাগে, বিহুততো সকলোৱে মালপোৱা পিঠা বনায়েই। এয়া মোৰ এটা এটাকৈ বনাই হৈ গ'ল। এয়া চাওক কিমান ধুনীয়া হৈছে। এয়া মই এটা ভাঙি চাইছোঁ। এয়া দেখিছানে কিমান কোমল হৈছে।
আপোনালোকেও এনেদৰে বনাই খাই চাব আৰু কেনেকুৱা লাগিলে কমেণ্টত জনাব। এনেদৰে ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ ইউটিউব চেনেলটো চাই থাকিব। তেতিয়াহ'লে আজিলৈ বাই।